क्या बोला असम में जालमुड़ी हाँ हेलो एवरीवन वेलकम बैक टू माय अनदर लॉन्ग ब्लॉग আজি এবছৰৰ পাছত এটা নতুন লং ব্লগ লৈ মই আহিছো আসলতে লং ব্লগ কৰিম বুলি ভাবো কিন্তু মানে এলাহতেই মানে মই লং ব্লগ নকৰো আৰু মানে সকলোৱে কৈ থাকে আৰু লং ব্লগ কি হল নিদিয়া হলা আজিকালি কিয়বা মানে ৰিজন ব্লগ খুদি থাকে আৰু কিয় লং ব্লগ মই দিয়া নাই কিন্তু মোৰ একদম মানে বহুত বেছি এলাহ লং ব্লগ বনাবলে আৰু যেহেতু মিনি ব্লগৰ মানে মিনি ব্লগ চলি আছে আজিকালি সেইকাৰণে মিনি ব্লগেই মই যিমানখিনি পাৰো দি থাকো আজি ভাবিছো এটা লং ব্লগ দিম মানে আমি আজি ফুৰিবলৈ যাম গৈ আছো টাৱাং গটিকে এই জাৰ্নিটো অকমান ভাবিছো শেয়াৰ কৰো আপোনালোকৰ আগত হেতু কাৰণে এইটো লং ব্লগ বনাইছো গটিকে ব্লগ ষ্টাৰ্ট কৰো বেছি কথা নকওঁ একো আমাৰ গাড়ী আহি পাই গল এখন ইনোভা আমি বুক কৰিছিলো ট্ৰেভেল এজেন্সিৰ পৰা এয়া ৰিংকুদাৰ লগত আমি আগতেও ফুৰিবলৈ গৈছো এয়া আকৌ মোৰ মাৰ বান্ধৱী প্ৰতিভা আন্টি একচুয়ালি কবলৈ গলে মোৰ মাৰ কাস্টমাৰ আছিলে মানে কাস্টমাৰ হয় পাৰ্লাৰৰ কিন্তু এতিয়া মানে একদম নিজৰ নিচিনা মানে আৰু আন্টিৰ মানে একমাত্ৰ লৰা শংকু আহিছে এই পিছফালে বহি আছে মুন্নি পাহি আৰু শংকু জাৰ্নি কৰিলে কিবা কিবি সৰু সৰু বস্তু মানে খাবলৈ মন যায় মাই নিজেও খাই আছে আমাকো খাব দিছে খেজুৰ ধুনীয়াকৈ ভিউ এনজয় কৰি খেজুৰ খাই আহি আছো আমি আহি পালোহি ভালুকপুং ইয়াতে অকনমান ৰৈছো চাহ খাই বলে মাহতে আৰু মই সেকেন্ড টাইম আহিছো ভালুকপুং আগতে এবাৰ আহিছিলো কনসেপ্টত পঢ়ি থাকোতে ক্লাস 12ত আমি আহি পালোহি ভালুকপুং ইয়াতে আমি লাঞ্চ কৰিম ধুনীয়াকে মানে প্ৰথমতে আমি চাহ খাম তাৰ পাছত ভাত খাম হয়নে यस মানে ঘৰৰ পৰা মায়ে ধুনীয়াকে ভাত পানী মানে চিকেন বনাই লৈ আহিছে আমি ধুনীয়াকে লাঞ্চ কৰিম ইয়াতে আৰু দেখাই থাকিম ধুনীয়াকে ভিউ এনজয় কৰিম নদীৰ পাৰত বহি পেলাই ভাত খাম সবে গটিকে মানে কি কম আৰু ষ্টে টিউন মানে সৰুকে এটা পিকনিকো হৈ গল আৰু মানে সাডেন পিকনিক আৰু এটো মিনি পিকনিক বুলি ক'লেও ভুল নহব উড়ান पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए এতিয়া আমি আহিছো অলপমান বলু ধুনীয়াকে ফটো উঠু নামি আহিছো আৰু আমি এতিয়া যাও ওই দিয়া মোৰ সজো দিয়া জুতাটো দিয়া আমাৰ টাইম একেবাৰে কম গতিকে সোনকালে যাও ইয়াতে অকনমান ধুনীয়াকে ফটো উঠিলো এতিয়া আমি যাও আৰু জুতা পিন্ধিলো হা এয়া মোৰ মা হয় দেই ৰুমি বৰা তেখেতে একদম টিফিনত তামোল পান ধুনীয়াকে পেকিং কৰি লৈ আহিছে চাহ খোৱাৰ পাছত ভাত খোৱাৰ পাছত একদম টাইম টু টাইম খাই আছে যিমান যি হলেও মানে তামোল পানখন কেতিয়াও নেৰে আৰু আমি মানে আসাম এৰিছো আৰু অৰুণাচল খুমাইছো আৰু মানে চেক কেটাত ৰখি আছো আমি
প্লাষ্টিক কৰিছে ইফালে আমাৰ আন্টি এইফালে পোৱালিকেইটা পোৱালি নহয় পোৱালি তহঁত ইফালে বাবা বাবাই খালি নিউজ সেই নিউজটো এতিয়া এৰা আৰু তুমি নিউজ লাইভ চেনেলত যোৱা এনি টাইম আহা পাহে নিউজ বিলাকে লৈ আছে मेरा फलसफा कंधे पे मेरा बस्ता चला मैं जहां ले चला मुझे रास्ता बूंदों पे नहीं गहरे समंदर पे ओ ओ ओ इलाही मेरा जिया এক বছৰৰ পাছত মই লং ব্লগ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ এতিয়াও মই কনফাৰ্ম নহয় যে মই কণ্টিনিউ কৰিম নে নকৰিম কাৰণ মোৰ ইমানেই বেছি এলাহ মই কৈছোঁৱেই ন একদম ফাৰ্ষ্টতে মই কৈছোঁ এতিয়া নাজানো আৰু বাৰু যি কি নহওক আমি আহি পালোহি চেঁচা ইয়াতে আমি লাঞ্চ কৰিম ধুনীয়াকৈ মায়ে চিকেন বনাই লৈ আহিছে ঘৰৰ পৰা দালি ভাত চিকেন সেয়াই আৰু বেলেগ একো নাই কি ধুনীয়া লোকেশ্যন চাওকচোন এতিয়া আমি লাঞ্চটো কৰি লওঁ ধুনীয়াকৈ কাৰণ ভোক লাগিছে মই মানে গমটো পায় আৰু মোৰ যিসকল ভিউৱাৰ্ছ মানে ভোক লাগিলে মই থাকিবই নোৱাৰোঁ এতিয়াও ধুনীয়াকৈ ভিউটো এনজয় কৰি ভাত খাম চ' কি আছে আজি আইটেম দেখাই আছোঁ ৰ'ব ভাতৰ লগত কি আইটেম আছে দেখাই আছোঁ এবাৰ এতিয়া আকৌ ৰ'দ छोटी छोटी राहें এইখিনি জেগা একজেক্টলি কি কয় মই পাহৰিলোঁ আমি ইয়াতে ৰৈ পেলাই কমলা কিনিছিলোঁ আৰু চবে বোলে কমলা খায় আৰু সঁচাকৈ কমলাকেইটা বহুত বেছিয়ে মিঠা মানে ইয়াতে ভেৰাইটিজ ফ্ৰুটছ আছে আৰু লগতে আচাৰ এভেইলেবল চবে কমলা খাই বোলে সেই কমলা কিনিবলৈ মায়ে মই আহিছোঁ ইয়াতে কমলাৰ কেজি 100 মানে 100 ন মানে হেৰি 1 কেজি 100 টকা 1 কেজি 100 টকা বা কেনেকুৱা ধুনীয়া ও ৰস কৰিছে বে আপেল কেইটাতো আৰু ধুনীয়া হে এটা মেডিচিন নিদিয়ে এইবিলাকত নিদিয়ে নেচাৰেলি মই ইয়াত থাকো নেকি নহ'লে ঠাণ্ডা ঠাণ্ডা জেগাটা ভাল বস্তু চব ফ্ৰেছ এইটো পাহাৰ দেখিব লাগিছে চা এই পাহাৰ বাগৰি যায় এইটো মানে একদম বৰষুণ দিছে বুলি ক'লে আৰু ডেঞ্জাৰ কেনেকৈ আছে কমলা গছৰ পৰা যদি ছিঙি ছিঙি খাব হেঁতেন আনিব পাৰিব ডিৰাঙত পাৰিব নহয় পাৰি যদি আছে আৰু সিহঁতৰ বাগান এই টোপাতলি দি মেঘালয়লৈ যে যায় চব ভৰাই লওক কমলা বাগান আছে এবাৰ छोटी छोटी राहें मिलके कहीं दूर दूर मंजिल पर जाएगी कभी छाँव छाँव कहीं धूप सताएगी लंबी लंबी दूरी भी ক'ত পাইছোঁ মই গমেই নাপাওঁ সুধি আহিছোঁ ক'ত পাইছোঁহি আমি গমেই পোৱা নাই কি জেগানো এইখন বমদিলা পালোহি এতিয়া আমি গাইজ কি ঠাণ্ডা মানে মই পাগলা হৈ গৈছোঁ মানে কেনেকুৱা ঠাণ্ডা লাগিছে এতিয়া গাড়ী পৰা নামি পেলাই কাৰণ মই উস্তাদি মাৰি পেলাই একদম ধুনীয়াকৈ আহিছিলোঁ বোলো তাতে গৈ পেলাই পিন্ধিমগৈ
কিন্তু গোটে हर मोड़ मोड़ पे कुछ नया सा है सफर अनजाना सा है रास्ता আমি আহি পালোহি ডিৰাং আজি আৰু কালি আমি ইয়াতে ষ্টে কৰিম আমি হোম ষ্টে বুক কৰিছিলোঁ যোনটোৰ নাম হৈছে কুনগা আৰু প্ৰপাৰ্টিটো বহুত বেছি ধুনীয়া মই ভালকৈ দেখাম বাৰু ভিডিঅ' কৰি আমি মানে নিজে বনাই খাম গতিকে গোটেইখিনি বস্তু মায়ে ঘৰৰ পৰাই লৈ আহিছে যি লাগে আৰু ইয়াতে যদি ভাবে যে নিজে বনাই নাখাওঁ তেওঁলোকে নিজে বনাই দিব তাৰ কাৰণে এক্সট্ৰা চাৰ্জ লয় আৰু এইগৰাকী অনাৰ হয় তেখেতৰ বিহেভিয়াৰ বহুত বেছি ভাল আৰু মই প্ৰিফাৰ কৰোঁ যে যদি আহে ডিৰাঙলৈ তেনেহ'লে কুনগা হোমষ্টেত আহিব বহুত ভাল কমফৰ্টেবল হয় একদম মোৰ ভাল লাগিছে মানে छोटी छोटी এতিয়া আমি ওলাই আহিছোঁ অলপমান ফুৰিবলৈ ওচৰতে আৰু আমি য'ত আছোঁ মানে হোম ষ্টে কুংগা তাৰ ওচৰতে অলপমান ফুৰিবলৈ ওলাই আহিছোঁ যিহেতু এতিয়া ক'লৈকো নাযাওঁ বহুত দেৰি হৈ গ'ল যিহেতু কাইলৈ মৰ্ণিং আমি ক'ত যাওঁ দেখাম গোটেইখিনি এতিয়া এনেই এপাক ওলাই আহিছোঁ ওচৰতে কিনো আছে এনেই আৰু অকণমান আহক মানে বহুদিন নহয় এবছৰ যে ব্লগ বনোৱা নাই লং ব্লগ মানে কথা ক'বলৈ অকণমান মানে পাহৰিয়ে গৈছোঁ কেনেকৈনো কথা ক'ব লাগে কাৰণ মিনি ব্লগ বনাওঁ মিনি ব্লগততো ভইচ অভাৰ দিওঁ কিন্তু এনেকৈ মানে নমা আগৰ নিচিনা হোৱা নাই কথাবিলাক আগতে অকণমান মানে মোৰ ফিল হৈছে আৰু এতিয়া মানে কিবা নাৰ্ভাছ হোৱা নিচিনা লাগে মানে কেমেৰাটো অন কৰিলে কিবা কথাই নোলায় মুখৰ পৰা নাজানো আৰু চাই যাওকচোন মই ট্ৰাই কৰিছোঁ অকণমান দেখাবলৈ আৰু মানে দেখাম আৰু দেখুৱা নাই বাৰু ভালকৈ এতিয়ালৈকে মানে এবছৰৰ পাছত মানে লং ব্লগ লৈ আহিছোঁ আশা কৰোঁ মৰম দিব চাই যাওকচোন छोटी छोटी राहें मिलके कहीं दूर दूर मंजिल पर जाएगी कभी छाँव छाँव कहीं धूप सताएगी असम में जालमुड़ी हाँ कहीं दूर दूर मंजिल पर जाएगी
कभी छाँव छाँव कहीं धूप सताएगी लंबी लंबी दूरी ওলাই যে গৈছিলোঁ আহি পেলাই ৰুমত মোৰ মিনি ব্লগ চবেই চাই আছে লগাই পেলাই এয়া ময়ো এনজয় কৰি আছোঁ মোৰ নিজৰ মিনি ব্লগ চাই यूं ही चलते चलते कम होती जाएगी कभी छाँव छाँव कहीं धूप सताएगी सफर अनजाना सा है रास्ता बेगाना सा है এইফালে মায়ে বনাই আছে আলু আৰু কণী ভাজি মানে মই বনাবলৈ কৈছিলোঁ মাক মানে মই ভাল পাওঁ খাই সেইটো কাৰণে এইফালে আকৌ বইল কণীও আছে লগতে আচাৰ দালি ভাত আৰু চিকেন যে আছিলে অকণমান সেয়াও আছে ধুনীয়াকৈ ডিনাৰটো কৰি লওঁ আৰু আজিলৈ মোৰ লং ব্লগটো ইমানেই আছিলে নেক্সট লং ব্লগ আহি আছে গতিকে যিমানখিনি পাৰোঁ মই দেখাম চেষ্টা কৰিম দেখাবলৈ আৰু যদিহে ভাল পাইছে লং ব্লগটো চাই তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই আছিলে চ' বাই গুড নাইট জল্দি জল্দি শুই যাওঁ দিনটো জাৰ্ণি কৰি আহি মানে চবৰে ভাগৰ লাগিছে মোৰো ভাগৰ লাগিছে সেইটো কাৰণে ভাতটো খাই জল্দি জল্দি শুই যাওঁ যদি নেক্সট লং ব্লগ চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কৰা নাই চ' বাই বাই